সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। তো বৰ্তমান আপোনারা গম পায় কামপুৰত ভয়ংকৰ বান পৰিস্থিতি। তো বৰ্তমান কামপুৰতে মই যেদিকে আছোঁ আপোনারা গম পায়। তো ইয়াতে নিশ্চয় দেখিছে ৰাতিটোৰ ভিতৰতে। তো আপোনালোকে অলপ আগতে মই ৰাতি প্ৰায় 3টামান বজাত উঠিলোঁ। তো তাৰ ক্লিপ এটা আছে, এইটো চাই লওক। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। তো গোটেই বানপানীৰ পৰিস্থিতি। তো বৰ্তমান নিশ্চয় দেখিছে পানীৰ মাজৰ পৰা আপোনালোকক মই দেখুৱাই আছোঁ জেগাবোৰ। তো আপোনালোকক আৰু গোটেইবোৰ দৃশ্য দেখুৱাম। তো সেইটোতো চাওকচোন বাৰু। তো ৰাতি 3টা বজাত কেনেকৈ পানী আহিল, কিমান পালে, তো গোটেইখিনি আছে চাওক। 3টা বজাত বানপানী চোতাল, 3টা বজাত পানী দেখুৱাই আছোঁ এতিয়া। চোতাল আকৌ অকণমান আহিলে, অলপ আহিলে সোমাব এতিয়া ঘৰৰ ভিতৰলৈ। চাই লওক। তো ফাইনেলি বন্ধুসকল, তো ৰাতি পানী কানি কাপোৰ ক'ত দেখুৱাই আছোঁ আপোনালোকক এতিয়াতে হাক চাই লওঁ। খাটৰ ওপৰত চকেছ কাপোৰ গোটেই ইয়াতে, সেইফালে চাওক গোটেই খাটৰ ওপৰত টিভি, টিং, বাকাচ, গড্ৰেজ চব। তো আহকচোন এতিয়া বাৰু বাহিৰৰ পিনে ৰাস্তা পিনে পানীবোৰ চাওঁ। তো নিশ্চয় দেখিছে গৰুবোৰ ৰাস্তাতে আছে এতিয়া। তো মানুহ ঘৰত গোটেই পানী। তো আহি আছে বৰ্তমান পানী। তো আকৌ ৰাতিৰ বা আবেলিলৈ কি হয় হিচাপে নাই। তো আগপিনে যাওঁচোন আৰু পানী চাওঁ। তো নিশ্চয়কৈ দেখিছে বন্ধুসকল, তো প্ৰায় মানুহৰ ঘৰে পানীৰ তলত গ'ল। তো প্ৰায় খিৰিকী পানী খালে। তো আপোনাক কেনেকুৱা পৰিস্থিতিটো গোটেই দেখুৱাই আছোঁ। তো আহকচোন বাৰু পানীৰ তল যোৱা ঘৰবোৰ চাওঁ এতিয়া। তো ফাইনেলি বন্ধুসকল নিশ্চয় দেখিছে কিমান ভাল ভাল ঘৰ তলত গ'ল। তো বিল্ডিং পৰ্যন্ত পানীৰ তলত গ'ল। তো বিল্ডিঙৰ এতলা পৰ্যন্ত পানীৰ তলত। তো নিশ্চয় দেখিছে মানুহৰ পানী এতিয়া। তো কি ক'ম, একদম মানে তাক পিনে যাই দেখুৱাই আছোঁ একচোন বাৰু এইপিনে কেনেকুৱা পৰিস্থিতি ইয়াৰ। তো ফাইনেলি বন্ধুসকল নিশ্চয় দেখিছে মানুহৰ প্ৰায় আধালৈ পানী হ'ল। তো আগপিনে আৰু যাব নোৱাৰি যিহেতুকে বহুত পানী ইয়াতে ৰাস্তাটোত। তো ইপিনে আপোনালোকক দেখুৱাওঁচোন। তো চাওকচোন ঘৰবোৰ পৰিস্থিতি। তো এইটো ঘৰ চাওক, প্ৰায় অকণমান আহিলে তল যাবই এতিয়া।